Hello friends, good morning. আজি এটা ডেইলি ব্লগ আৰম্ভ কৰিছোঁ আৰু ষ্টাৰ্টিঙতে একাপ জিৰা চফ আৰু আজৱাইনৰ চাহ বনাই লৈছোঁ কাৰণ দিনটো এনাৰ্জেটিক হ'বৰ বাবে বিৰাটেই দৰকাৰী কাপ। এতিয়া স্কুল অফিচ যোৱাৰ সময়, গতিকে মই মানুহক স্কুললৈ পঠাই এখেতকো অফিচ পঠাই ল'লোঁ আৰু আজি দেখাওঁ বলকচোন মই দিনটো কেনেকৈ পাৰ কৰোঁ আৰু কি কৰোঁ। ডেইলি ৰুটিনখন মোৰ এক্সাৰচাইজ সদায় থাকে। ফাৰ্ষ্ট মই আচলতে এক্সাৰচাইজ কৰা আৰম্ভ কৰিছিলোঁ 2008ৰ পৰা, যেতিয়া কলেজত পঢ়ি আছিলোঁ। তাৰপাছত ৰেগুলাৰ বেচিছত নহ'লেও মাজে মাজে কৰি আছিলোঁ য়োগা নহ'লে ৱাকিং। তাৰপাছত যেতিয়াৰ পৰা লকডাউন আৰম্ভ হ'ল তেতিয়া মই ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ, কাৰণ বহুত ৱেইট গেইন হৈ গৈছিলে তেতিয়া আৰু মই এক্সাৰচাইজ কৰি ৰিজাল্টো পাইছিলোঁ। আৰু পুনৰ 2 years গেপ পৰিল, কিয়নো মোৰ ছোৱালীজনী জন্ম হোৱাৰ বাবে কেজুৱেলি কৰোঁ আৰু ইমানো নকৰোঁ, কিন্তু লাষ্ট 2 yearsৰ পৰা মই কণ্টিনিউ কৰি আছোঁ আৰু কৰি থাকিম বুলি ভাবিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এক্সাৰচাইজ কৰিলোঁ, গা পা ধুই আজৰি হ'লোঁ। এতিয়া ফ্ৰুটছ অলপ কাটি লৈছোঁ, অকণমানিজনীক দিওঁগৈ, নহ'লে ফ্ৰুটছ খোৱা নহয়। আপোনালোকে ফ্ৰুটছ দিয়েনে আপোনালোকৰ সন্তানক? দিব। মই মানে মোৰ ডাঙৰ ল'ৰাটোৰ সময়ত মই ফ্ৰুটছটো তাক দিওঁ, কিন্তু সি ইমান খাবলৈ মন নকৰে। কিন্তু মানে এতিয়া কিন্তু মই দিয়া কৰিছোঁ, কাৰণ ফ্ৰুটছটো বহুত দৰকাৰী হয় ন বাচ্ছাৰ কাৰণে। নিয়া লোৱা, বহা। কি কৰি আছা? কি কৰি আছা? বেছি লিখিছা? এটা মামাক দিয়াচোন, এটা মামাক দিয়া। থেংক ইউ। এক্সাৰচাইজ কৰি মেলি হোৱাৰ পাছত কিবা এটা একদম ভোক লাগি আহে ন খাবৰ কাৰণে। ফ্ৰুটছ বেছি দৰকাৰী খোৱাটো। এতিয়া হৈছে ইভিনিং 5:45 আৰু মই যাওঁ তাক বেডমিণ্টন একাডেমীত থ'বলৈ। লগতে বাইদেউ আহিছেই আৰু মাজতে মই স্কুলৰ পৰা অনা ক্লিপটো কৰিব পাহৰি গ'লোঁ। এয়া হৈছে আমাৰ ছ'চাইটিৰ লেফ্ট ছাইডত যে দেখিলে, সেয়া বেছমেণ্ট পাৰ্কিং এৰিয়া, সেইফালে যায়। আৰু তাৰপাছত হৈছে এয়া ছ'চাইটিৰ মেইন এণ্ট্ৰেঞ্চ গেটখন। আৰু এইফালে আমি স্কুললৈ বুলি ওলাইছোঁ আৰু স্কুল আহি পালোহি। সি গৈছে কাৰ্ড চুৱাইপ কৰিবলৈ। এইটো হৈছে ডিজিটেল এটেণ্ডেঞ্চ কাৰ্ড আৰু এক প্ৰকাৰৰ ৰিচাৰ্জ কাৰ্ড বুলিও ক'ব পাৰি, কাৰণ এভৰিডে এটেণ্ডেঞ্চ চেকিঙৰ লগতে এদিনকৈ দিনবিলাক কাট যায় আৰু লাষ্ট ডেট পাৰ হোৱাৰ লগে লগে কাৰ্ডখনৰ কাম নোহোৱা হয়, মানে পুনৰ ফিজ ৰিনিউৱেলৰ টাইম আহি যায়। আৰু এইফালে ষ্টুডেণ্টছবিলাকে কিমান ধুনীয়াকৈ ড্ৰয়িংবিলাক কৰিছে চাওকচোন। তাৰপাছত আমি লিফ্টত যাম এতিয়া ফ্ল'ৰলৈ। চলো 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 চলো। হাই কৰি দিয়া শুনিলোঁ। লিফ্টৰ পৰা ওলাই এইফালে হয় এয়া শ্বুটিং প্ৰেক্টিচ, আৰু আমি আহি একাডেমি পালোহি আৰু ইন দ্য মিন টাইম তাৰ প্ৰেক্টিছো ষ্টাৰ্ট হৈ গ'ল। এতিয়া 2.5 hours মান সি ইয়াতে থাকিব, প্ৰেক্টিচ হ'ব তাৰ। আমি দুইজনী ঘৰলৈ যাওঁগৈ, কাৰণ ইমান দেৰি তাতে বহি থাকি আমনিও লাগে, তাইও অকণমান দিগদাৰ পায়। তাৰপাছত আজি মই আচলতে এটা এনেই ভিডিঅ' বনালোঁ। আমি যিহেতু নয়দাত থাকোঁ, গতিকে দিনটো কেনেকৈ পাৰ হয় অকণমানিজনীৰ লগত, বা তাক স্কুললৈ অনা নিয়া কৰা মেলা, এইবিলাক মই আজি এনেই অকণমান ক্লিপ আচলতে কৰি ৰাখিছিলোঁ, সেয়াই আপোনালোকৰ আগত দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ব'ৰ নাপালে। আজিলৈ ইমানতে সামৰি দিলোঁ। অন্য এটা ব্লগত পুনৰ আপোনালোকক লগ পাম। এতিয়ালৈ আহিছোঁ, বাই।